নমস্কাৰ মই মনালিসা গগৈ বিৰোধী ঐক্য বুলিলে নহব এতিয়া শুনিলো যে ভূপেন বৰাই কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই অক্লাছলৰ কিবা নীতি লম বুলি কৈছে গান এটা বুলে শ্বেয়াৰ কৰিছে এতিয়া কথা হল কংগ্ৰেছে লাষ্ট যেটো লোকসভা নিৰ্বাচন সেই নিৰ্বাচনত অলপ ভাল কেইখনমান আসন পালে অসম বুলি নহয় সৰ্বভাৰতীয় পৰ্যায়ত তেওঁলোকৰ যিমান আসন কমি আছিল তাতকৈ বেছি আসন পালে তাৰ পিছৰ পৰাই তেওঁলোকৰ দবদপনি বাঢ়ি গ'ল তেওঁলোকে ভাবিয়ে ল'ব পৰা হ'ল যে আমি অকলেই আসলতে পাৰো আমি লোকৰ লগত লগ লাগি মন্ত্ৰিত্ব ভাগ বটোৰা কৰাটো ভাল নহব তেওঁলোকে এতিয়া তেনেকে ভাবে যে আমি যদি বেলেগৰ লগত লগ লাগো আমাক যদি আকৌ মন্ত্ৰিত্ব দাবী কৰে তেনেহলে কেনেকে হ'ব কিন্তু মই আটাইতকৈ আচৰিত পাওঁ কিছুমান কংগ্ৰেছী মানুহ ইমান নিৰ্লজ্জ যে বিজেপিয়ে ইমান পাৱাৰত আছে তেওঁলোকে অকলে অসমত চৰকাৰ গঠন কৰিব পাৰে কোনো ইউপিপিএলৰ দৰকাৰ নাই কোনো এজিপিৰ দৰকাৰ নাই তেওঁলোকৰ কিন্তু তেওঁলোকে এতিয়াও মিত্ৰতাৰ ধৰ্ম পালন কৰি ইউপিপিএলকো গুৰুত্ব দি আহিছে এজিপিকো গুৰুত্ব দি আহিছে তাৰ বিপৰীতে কিন্তু কংগ্ৰেছে ক্ষমতাত নাই একোৱেই নাই তেওঁলোকৰ হাতত তিনিখন আসন পালে লাষ্ট ইলেকশ্যনত তাকো বিৰোধী ঐক্যবদ্ধভাৱে যুঁজ দিয়াৰ কাৰণে বাকি উপনিৰ্বাচনতো তেওঁলোক হাৰিলে তাৰ পিছতো তেওঁলোকে এতিয়াও ভাবি আছে যে আমাৰ 126টা সমষ্টিত নাই কলেও 80 জন জিকি আহিব তেওঁলোকে মন্ত্ৰী হ'ব তেওঁলোকে কোন কি মিনিষ্টাৰ হ'ব পাৰিলে হেতুলৈকে ভাবি তেওঁলোকে একেবাৰে গপচ হৈ আছে মানে তেওঁলোকে কাকো এৰি দিবলৈ আচলতে মন নাই মাজে মাজে তেওঁলোকে ৰিয়েলাইজ কৰে যে হাৰি যাম নেকি আকৌ কাৰণ বহুত দিন হাৰি থাকিলে দুটা টাৰ্ম একেবাৰে নাই কাৰণে মাজে মাজে চিন্তা কৰে তাৰ পিছত অকমান কোনোবাই বুজাই দিলে বুজি পায় মিটিং মাটাং বিলাকত যায় তাৰ পিছত আকৌ ঘূৰি অহাৰ পিছত দুজন মানটো তেওঁলোকৰ আগৰ পৰা অহংকাৰী মানুহ আছে সেই অহংকাৰী কিজনে কৈ দিয়ে যে নাই আমাৰ কি দৰকাৰ হে আমুকক খাতি কৰিবলৈ তামুকক খাতি কৰিবলৈ আকৌ তেওঁলোক ফৰ্মত আহি যায় আগৰ ফৰ্মত যে আমি পাৰিম হেতু দিন এতিয়া নাই এতিয়া কংগ্ৰেছীসকলে বুজা ভাল যে এতিয়া সকলোতকৈ ডাঙৰ হল মানুহে বুজি পাইছে সকলো মানুহে উপলব্ধি কৰিছে যে বিজেপি অহাবাৰ নালাগে সেই কথাটো মানুহে বুজি পাইছে এই কাৰণে বুজি পাইছে এখন প্লাষ্টিকৰ চকীৰ ভাড়া কি বাহিনীৰ লুণ্ঠন উৎসৱবোৰ যে বিভিন্ন সময়ত উৎসৱ পাতে পেণ্ডেল কেৱল পেণ্ডেল চাকৰিৰ যেতিয়া এপইণ্টমেণ্ট দিবলৈ মাতে এপইণ্টমেণ্ট দিবলৈ বিভিন্ন জেগাৰ পৰা যেতিয়া মানুহক মাতে নিবনুৱা যুৱক যুৱতীক যেতিয়া কৰ্মসংস্থাপনৰ বাবে মাতে তাতো একোটা বৃহৎ পেণ্ডেল য'ত পেণ্ডেল নালাগে তাতো পেণ্ডেল লগায় এতিয়া বুজি পালে নে ৰাইজ পেণ্ডেল লগোৱাৰ কাৰণটো হ'ল কিকিৰ ভাগটো পালে আমাৰ সকলোৰে ভাগবোৰ সমান হৈ যায় গতিকে কিকিৰ পেণ্ডেলটো আটাইতকৈ কম্পালসৰি সেইটো সেই কোভিডৰ দিনৰ পৰা আমি দেখি আহিছো কিকি হস্পিটেল বনোৱাৰ পৰা আদি কৰি সকলো কৰিব পাৰে মানে কিকি মানে এটা হেৰি এই ভগৱানৰ আশীৰ্বাদ স্বৰূপ গতিকে যেতিয়া বিহু লাগে বিহু যেতিয়া জুমুৰ লাগে জুমুৰ বিহু জুমুৰৰ সিজন নাই তেতিয়া তেওঁলোকে এপইণ্টমেণ্টৰ কাৰণে পেণ্ডেল দিয়ে এপইণ্টমেণ্টৰ কাৰণে পেণ্ডেল নাই ঠিক আছে তেনেহলে ড্ৰাগছ জ্বলোৱা পেণ্ডেল দি দে এনেকুৱা টাইপ ড্ৰাগছ জ্বলোৱা পেণ্ডেল গড়ৰ খৰ্গ জ্বলোৱা পেণ্ডেল মুঠতে পেণ্ডেলটো মেইন এতিয়া অসমত পেণ্ডেলৰ ব্যৱসায়ৰ নিচিনা ব্যৱসায় নাই কিন্তু আমাৰ থলুৱাৰ কাৰণে নহয় দেই সেইটো আকৌ ভুল নুবুজিব বাৰু যিয়ে নহওক সেই সকলোবোৰ অত্যাচাৰৰ পৰা মানুহে পৰিত্ৰাণ বিচাৰিছে টুইন টাৱাৰৰ বিষয়টো আপোনালোকে জানেই বশিষ্ঠৰ টুইন টাৱাৰ গৈ বেতকুচিলে ট্ৰান্সফাৰ হ'ল খোজকাঢ়ি গতিকে এই ধৰণৰ কথা বতৰাবিলাকৰ পৰা পৰিত্ৰাণ বিচাৰি বিৰোধীৰ মুখলৈ চাই আছিল কিন্তু বিৰোধীয়ে কাৰ্যপন্থাবোৰ এইবোৰ বিৰোধী ঐক্যবদ্ধ হলে আটাইতকৈ ডাঙৰ মূৰৰ কামোৰণিটো হ'ব হিমন্ত বিশ্ব শৰ্মা এই কথাটো বিৰোধীয়ে নুবুজে বিৰোধীয়ে একেবাৰে কাণসাৰ নকৰে আৰু এই ক্ষেত্ৰত কাণসাৰ নকৰাৰ প্ৰধান গুৰুত্বপূৰ্ণ ভূমিকাটো লৈ আহিছে কিন্তু কংগ্ৰেছে কিন্তু কংগ্ৰেছে কিয় হৃদয়ংগম কৰা নাই বহুদিন শাসনত থকাৰ কাৰণে কৰা নাই নে কি নাজানো কংগ্ৰেছে আচলতে এই বস্তুটোত অধিক গুৰুত্বপূৰ্ণ ভূমিকা লোৱাটো আমি সকলোৱে বিচাৰিছিলো কাৰণ বাকিবোৰ দল সৰু দল তেওঁলোক নতুন দলতকৈ পুৰণা যেহেতু তেওঁলোকেহে আগভাগ ল'ব লাগিছিল যে আমাৰ চাহ বাগানৰ যিটো ভোট বেংক আমাৰ হেৰাই গৈছে আমাৰ মুছলিমৰ যিটো ভোট বেংক সেইটো আমাৰ হেৰাই গৈছে গতিকে আপোনালোকে পৰামৰ্শ দিয়ক যে আমি এই বেংকখিনি আকৌ কেনেকৈ লৈ আহিব পাৰো এই মানুহখিনিক কেনেকৈ আমি সচেতন কৰিব পাৰো কিন্তু সেইবোৰ নাই তেওঁলোকৰ সেই গান লগোৱা হেৰি কৰা এনেকুৱা ধৰণৰ ইজনে সিজনক কাটমৰা সেই পৰ্যায়তে এতিয়াও আছে
নিৰ্বাচনলৈ মাত্ৰ মাজত আছে এটা বছৰ। এই এটা বছৰত এওঁলোকৰ কিবা মতি গতি সলনি হ'ব যেন নালাগে। আৰু যেতিয়াই এওঁলোকে ভাগে ভাগে যেতিয়া প্ৰাৰ্থিত্ব দিব নিজৰ নিজৰ সমষ্টিত, যদি এনেকুৱাও কৰে যে ঠিক আছে এইটো সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী শক্তিশালী, বাকীকেইটা দলে নিদিয়ে, মিত্ৰতাও নালাগে কৰিব, নহয় বোলে এইটো সমষ্টিত বোলে ৰাইজৰ দলৰ প্ৰাৰ্থী শক্তিশালী, তাত বেলেগ কিজনে নিদিয়ে, বিজেপিৰ লগত প্ৰতিদ্বন্দ্বিতা হওক, এইটো সমষ্টিত বোলে অজাপৰ প্ৰাৰ্থী শক্তিশালী, অজাপৰ প্ৰাৰ্থীগৰাকী দিয়ক, বাকীকেইটা দলে নিদিয়ক আৰু বিজেপিৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰক, সেইটো হ'লেও অসমৰ ৰাইজে সন্মান কৰিব আপোনালোকক। নহ'লে আপোনালোকে যদি তাত ৰাইজৰ দলৰ এজন, কংগ্ৰেছৰ এজন, বিজেপিৰ এজন, অজাপৰ এজন এনেকৈ যদি প্ৰাৰ্থিত্ব দিয়ে, আপোনালোকে ইলেকশ্যনটো বন্ধ কৰক। আৰু সঁচাকৈ আমি যিসকলে ইমান দিন বেয়া পাই আছিলোঁ, আমি ভাবি লওঁ যে হিমন্ত বিশ্ব শৰ্মাক আমি 2050 চনলৈকে মুখ্যমন্ত্ৰী পাতিম, ইয়াৰ বেলেগ কথা আমাৰ ভাবিবলৈ সময় নাই। কাৰণ সদায় আমি ৰাজনীতিৰ কথা পাতি থকাটো আমিও নিবিচাৰোঁ। কিমান ৰাজনীতিৰ কথা পাতিম, ইমান সমস্যাই জুৰুলা কৰি পেলাইছে, তাৰপিছত আৰু ৰাজনীতিৰ কথা সদায় পাতি থাকিবলৈ মন নাযায়। কিন্তু পাতিবলগীয়া এইটো কাৰণে হৈছে কাৰণ আপোনালোকৰ কিছুমান মূৰ্খামিৰ কাৰণে বাৰে প্ৰতি আমাৰ নিচিনা যিবোৰ মানুহ, আমি যিবিলাকে বিচাৰি আছোঁ বিকল্প এটা, সেই বিকল্প বিচৰা মানুহবিলাকৰ খং উঠা হৈছে যে আপোনালোকে যায় কিয়? যদি কথাই পাতিব নোৱাৰে তেনেহ'লে আপোনালোকে যায় কিয়? যদি শুনিবই নোৱাৰে উচ্চ পাইছ তেনেহ'লে যায় কিয়? কথাটো কওঁতে এজন লিডাৰে কথা পাতোঁতে কথাখিনি বুজা পৰালৈ আহিবলৈতো একো ডাঙৰ কথা নহয়। ইমানটো একেবাৰে যুদ্ধ বিগ্ৰতাত অস্ত্ৰ শস্ত্ৰ লৈ কোনো যোৱা নাই, মৰা কটাটো নহয়, ইমান উফন্দিৰ কথা নাই। হ'ব পাৰে জ্যেষ্ঠ বা কিবা তেনেকুৱা ধৰণৰ কিবা কথা থাকিব পাৰে, সেইবিলাক কথা আচলতে যেতিয়া মিলা মিছাৰে কথাটো পতা যায় তেতিয়া সকলো বস্তুৰ সমাধান ওলায়। কিন্তু যেতিয়া উফন্দিবোৰ বেছি হয়, যেতিয়া মন্ত্ৰিত্বটো বেছি থাকে, মন্ত্ৰী হ'ম বুলি ভাবি থকা মানুহবিলাকৰ যেতিয়া আশাত চেঁচা পানী পৰা যেন লাগে, তেতিয়া আচলতে সমস্যাবোৰ বেছি হয়। আমি বিচাৰিছিলোঁ যে বিৰোধী ঐক্যবদ্ধ হওক, গৌৰৱ গগৈ নিচিনা নেতা তেওঁলোক মুখ্যমন্ত্ৰীৰ কাৰণে দাবীদাৰ হওক, বিজেপিও অলপ চিন্তা কৰিবলগীয়া পৰিস্থিতি হওক। কিন্তু এতিয়া যি দেখিছোঁ বিজেপিৰ কাৰণে গোটেই পথাৰখন মুকলি, তেওঁলোকে মাত্ৰ খেতি গুটি সিঁচি যাব লাগে, আনকি পানীও দিব নালাগে, বৰষুণলৈও ৰ'ব নালাগে, জাষ্ট গুটিটো সিঁচি যাওক, মানে নিৰ্বাচনটো পাতক আৰু EVM খোলক আৰু ডিক্লেয়াৰ কৰি দিয়ক। EVMত কাউণ্টিং নহওঁতেই তেওঁলোকে ডিক্লেয়াৰ কৰি দিয়ক যে আমি সকলো জিকিলোঁ, 126টা সমষ্টিতে জিকিলোঁ বুলি তেওঁলোকে ডিক্লেয়াৰ কৰি দিব পৰা এটা পৰিৱেশ বিৰোধীয়ে তৈয়াৰ কৰিবলৈ গৈ আছে। এইটো কিন্তু খুব বেয়া হৈছে। আৰু এই ক্ষেত্ৰত চবেই কংগ্ৰেছকে দায়ী কৰিব এই কাৰণেই যে কংগ্ৰেছে বিগত দিনবিলাকত অথালি পথালি কিমান কৰি আহিছে আমি দেখিছোঁ। আৰু আজি সভাপতিগৰাকীৰ যিটো গান, তাতো সেইটো কথা স্পষ্ট হ'ল। আৰু ইমান দিনে তেওঁলোকে যিবোৰ কথা কৈ আছিল সেইবিলাকতো স্পষ্ট হৈছে। গতিকে সকলোবোৰৰ পৰা এয়াই স্পষ্ট যে তেওঁলোকে নাযায়, আৰু নোযোৱাৰ ফলটো তেওঁলোকে ভুগিব। এই যুগ যুগ ধৰি তেওঁলোকে বিৰোধীতে থাকিব লাগিব। ইয়াতকৈ দীঘলীয়া নকৰোঁ। নমস্কাৰ, ধন্যবাদ।